হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল। যিসকলে মোৰ বিষয়ে নাজানে তেওঁলোকক কৈ দিছোঁ যে মই যি নিযুক্তি সন্দৰ্ভত নতুন আপডেট আহে সেই বিষয়ে নতুন ভিডিঅ' বনাওঁ আৰু আপোনালোকক সেই ইনফৰমেশ্যনসমূহ চিম্পল ৱেত বুজাই দিবলৈ চেষ্টা কৰোঁ। যোৱা 3 তাৰিখে আছাম পুলিচৰ যেতিয়া এপইণ্টমেণ্ট দিছিলে তাত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে নতুনকৈ 5,000 আছাম পুলিচৰ নতুন পদৰ এডভাৰটাইজমেণ্ট আহিব আৰু সেই হিচাপতে আজি 5 ডিচেম্বৰ নতুন এডভাৰটাইজ এটা ওলাইছে। কিন্তু ইয়াতে 5,000 পোষ্টৰ বাবে নহয়, ইয়াতে টোটেল পোষ্ট দিছে UB কনষ্টেবলৰ বাবে 1,052টা আৰু AB কনষ্টেবলৰ বাবে ওলাইছে 663টা পোষ্ট। আজি যিখন এডভাৰটাইজমেণ্ট ওলাইছে সেই এডভাৰটাইজমেণ্টখন যিহেতু ইংৰাজীত আছে, যিসকলে নতুনকৈ এপ্লাই কৰিব তেওঁলোকৰ বাবে মই যিমান চিম্পল ভাষাত পাৰোঁ কি আছে নটিফিকেশ্যনখনত বা এডভাৰটাইজমেণ্টখনত সেইটো বুজাই দিবলৈ চেষ্টা কৰিম। প্ৰথম আৰম্ভ কৰিছোঁ প্ৰথম পেজৰ পৰা। ইয়াতে লিখিছে যে প্ৰথম 1,052টা পোষ্ট UB কনষ্টেবলৰ বাবে আহিছে আৰু 663টা পোষ্ট AB কনষ্টেবলৰ বাবে আহিছে। ইয়াতে পে স্কেল দিয়া আছে 14,000 টকাৰ পৰা 70,000 টকালৈকে আৰু গ্ৰেড পে হৈছে 5,600 টকা। লগতে যিসমূহ আদাৰ এলাৱেঞ্চ আছে সেইবোৰ ইয়াতে যোগ হ'ব। এইটো দিছে চেলাৰী। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 16 ডিচেম্বৰৰ পৰা আৰু শেষ হ'ব 16 জানুৱাৰীলৈ। অৰ্থাৎ যিসকলে নতুনকৈ এপ্লাই কৰিব তেওঁলোকে 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীলৈকে সময় পাব এপ্লাই কৰিবলৈ। লগতে যিসকলে এপ্লাই কৰোঁতে কিবা মিষ্টেক কৰে বা কিবা এডিট কৰিবলগীয়া থাকি যায় সেইসমূহৰ বাবে এক্সট্ৰাকৈ 5 দিন দিব। সেই 5 দিন কেতিয়াৰ পৰা হ'ব? 16 জানুৱাৰীৰ পিছত এক্সট্ৰাকৈ 5 দিন দিব। যিসকলে নতুনকৈ এপ্লাই কৰোঁতে দুই এটা কিবা ৰৈ যায় বা এডিট কৰিবলগীয়া থাকে তেওঁলোকক 5 দিন সময় দিয়া হ'ব। লগতে এইটো কথা উল্লেখ কৰিছে যে ইয়াতে এপ্লাই কৰিবলৈ কোনো এপ্লিকেশ্যন ফিজ দৰকাৰ নাই, অৰ্থাৎ এপ্লিকেশ্যন ফিজ নালাগে। ডিটেইল অফ ভেকেঞ্চিজ লিখিছে UB কনষ্টেবলৰ বাবে ভেকেঞ্চি আছে 1,052টা, AB কনষ্টেবলৰ বাবে আছে 663টা। ছ'চিয়েল কেটেগৰী ৱাইজ ৰিজাৰ্ভেশ্যন বা কোটা কিমান পাৰ্চেণ্ট আছে ইয়াতে উল্লেখ কৰি দিছে। OBC MOBCৰ বাবে আছে UB আৰু AB দুইটাতে 27%কে, বা টি ট্ৰাইবসকলৰ বাবে আছে 3%, AB টো আছে UB টো আছে। SC সকলৰ বাবে আছে 7%, ST প্লেইনৰ বাবে আছে 10%, ST হিলৰ বাবে আছে 5%। লগতে ওমেন যিটো ৰিজাৰ্ভেশ্যন কোটা আছে তাত UB কনষ্টেবলৰ বাবে আছে 30%, অৰ্থাৎ যিমানখিনি পোষ্ট আছে তাৰে 30% মহিলাৰ বাবে সংৰক্ষিত হৈ আছে। লগতে AB কনষ্টেবলত আছে 10% ওমেনৰ বাবে, অৰ্থাৎ মহিলাৰ বাবে সংৰক্ষিত হৈ আছে। ৰিজাৰ্ভেশ্যন কোটা ফৰ স্পেচিফাইড কেটেগৰী, অৰ্থাৎ কিছুমান এক্সট্ৰা কোটাও ইয়াত আছে। মিলিটেঞ্চি এফেক্টেড এৰিয়া, যিসমূহ মিলিটেঞ্চি এফেক্টেড এৰিয়া আছে সেইবোৰৰ পৰাও UB আৰু AB দুইটাতে 5%কে ৰিজাৰ্ভেশ্যন আছে। লগতে ফৰ্মাৰ মেম্বাৰ অফ মিলিটেণ্ট অৰ্গেনাইজেশ্যন FMMOS বুলি যিটো আছে তাত 5% UB আৰু AB দুইটাতে ৰিজাৰ্ভেশ্যন আছে। হোমগাৰ্ড VDP বা চিভিল ডিফেন্স ভলেণ্টিয়াৰৰ বাবে 1%কৈ UB আৰু AB দুইটাতে ৰিজাৰ্ভেশ্যন আছে। লগতে স্পেচিয়েল পুলিচ অফিচাৰ্ছ SPOSৰ বাবেও 1%কে UB আৰু AB দুইটাতে ৰিজাৰ্ভেশ্যন আছে। যিসকলে ডিষ্ট্ৰিক্ট লেভেলত কিবা মেডেল পাইছে স্পৰ্টছ পাৰ্চনে, লগতে NCC চাৰ্টিফিকেট হোল্ডাৰৰ বাবে 1%কৈ UB আৰু AB ৰিজাৰ্ভেশ্যন আছে। পিছত লিখিছে ফৰ এভেইলিং ফেচিলিটি অফ 5% এলোকেশ্যন অফ ভেকেঞ্চিজ অফ ফৰ্মাৰ মেম্বাৰ অফ মিলিটেণ্ট অৰ্গেনাইজেশ্যন চাৰ্টিফিকেট ইছুড বাই স্পেচিয়েল ব্ৰাঞ্চ হেডকোৱাৰ্টাৰ্ছ অফ আছাম পুলিচ কাহিলীপাৰা গুৱাহাটী ইজ মেণ্ডেটৰী এণ্ড টু বি আপলোডেড ডিউৰিং অনলাইন এপ্লিকেশ্যন। অৰ্থাৎ যিসমূহ ফৰ্মাৰ মেম্বাৰ অফ মিলিটেণ্ট অৰ্গেনাইজেশ্যন আছে তেওঁলোকক যিটো স্পেচিয়েল ব্ৰাঞ্চ আছাম পুলিচৰ কাহিলীপাৰাত যিটো হেডকোৱাৰ্টাৰ আছে তাৰ পৰা এখন কি নিব লাগিব? চাৰ্টিফিকেট ইছ্যু কৰি লৈ যাব লাগিব যেতিয়া আপোনালোকে অনলাইন এপ্লিকেশ্যন ফিল আপ কৰে। হোমগাৰ্ড VDP CDV ইজ মেণ্ডেটৰী এণ্ড টু বি আপলোডেড ডিউৰিং অনলাইন এপ্লিকেশ্যন। অৰ্থাৎ যিসমূহে হোমগাৰ্ডত বা ৰেজিষ্টাৰ্ড VDP বা স্পেচিয়েল পুলিচ অফিচাৰ্ছ এইবিলাকত যোগদান কৰিছিল তেওঁলোকৰ 1 বছৰীয়া চাৰ্টিফিকেট থাকিব লাগিব।
সেইখন থাকিলেহে সেই 1%টো এভিল কৰিব পাৰিব লগতে এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াতে উল্লেখ কৰিছে applicant must be a citizen of India and permanent resident of Assam ইয়াতে এপ্লাই কৰিবলৈ ভাৰতৰ নাগৰিক হ'ব লাগিব লগতে অসমৰ পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব অৰ্থাৎ অসমৰ PRC থাকিব লাগিব selected applicants will have to submit proof of residence after publication of the final select list যি সকলে সিলেক্ট হ'ব অৰ্থাৎ ফাইনেল মেৰিট লিষ্টত আহিব তেওঁলোকে PRC দিব লাগিব গতিকে অসমৰ পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব however applicants belonging to SC ST OBC MOBC are exempted from submitting such certificate ইয়াতে কি লিখিছে যি সমূহৰ SC ST OBC বা MOBC সাৰ্টিফিকেট আছে তেওঁলোকে PRC অৰ্থাৎ পাৰ্মানেন্ট ৰেসিডেন্ট প্ৰুফ যিখন দিব লাগে সেইখন নিদিলেও হ'ব তেওঁলোক exempted মানে তেওঁলোকে ইয়াৰ পৰা ৰেহাই পাইছে the applicant must be registered with a local employment exchange in Assam ইয়াতে এপ্লাই কৰিবলৈ আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব অৰ্থাৎ যি সকলে এতিয়ালৈকে এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰা নাই নিজৰ নাম তেওঁলোকে এমপ্লয়মেন্ট এক্সচেঞ্জত নামটো ৰেজিষ্টাৰ কৰি থৈ দিব the applicant must speak Assamese or any other state language fluently ইয়াতে কি কৈছে অসম পুলিচৰ ইউবি বা এবি কনষ্টেবলত এপ্লাই কৰিবলৈ অসমীয়া ভাষাটো শুদ্ধকৈ ক'ব জানিব লাগিব আৰু যি সকলে অসমীয়া ভাষাটো শুদ্ধকৈ ক'ব নাজানে তেওঁলোকে যি সমূহ অসমৰ ষ্টেট ল্যাঙ্গুৱেজ আছে ষ্টেট ল্যাঙ্গুৱেজত ধৰা হল বড়ো বা তেনেকুৱা আমাৰ যিবিলাক ৰিজনেল ল্যাঙ্গুৱেজ আছে সেইবিলাক ক'ব জানিব লাগিব ফ্লুয়েন্টলি লগতে এজৰ কথাটো ইয়াতে উল্লেখ কৰিছে the age of the applicant must be 18 to 25 years as on 1/1/2026 অৰ্থাৎ 1 জানুৱাৰী 2026 ৰ ডেটলৈকে 18 পৰা 25 বছৰ হ'ব লাগিব ইয়াতে এপ্লিকেন্টৰ বয়সটো ইয়াতে দি দিছে যে তেওঁলোক 2001 চনৰ 1 জানুৱাৰীৰ আগত জন্ম পোৱা হ'ব নালাগিব লগতে 1 জানুৱাৰী 2008 ৰ পিছত জন্ম হোৱা হ'ব নালাগিব অৰ্থাৎ 2001 চনৰ 1 জানুৱাৰীৰ পৰা 2008 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্ম পোৱা হ'ব লাগিব তাৰ পিছত ৰিলেক্সেশনটো লিখিছে upper age limit for different categories are as under ইয়াতে SC ST প্লেন আৰু ST হিলৰ বাবে 5 বছৰৰ এজ ৰিলেক্সেশন আছে OBC বা MOBC আছে 3 বছৰৰ এজ ৰিলেক্সেশন হোম গাৰ্ড members of VDP civil defense volunteers who have served for a period of 3 years or more যি সকলে 3 বছৰ হোম গাৰ্ড বা মেম্বাৰ অফ VDP বা সিভিল ডিফেন্স ভলান্টিয়াৰ হিচাপে কাম কৰিছে 3 বছৰতকৈ বেছিকে তেওঁলোকেও এক্সট্ৰা 3 বছৰৰ ৰিলেক্সেশন পাব লগতে কি কৈছে ফৰ্মাৰ মেম্বাৰ্স অফ মিলিটেন্ট অৰ্গানাইজেশন তেওঁলোকৰ এডিশনাল 10 ইয়াৰ্স এজ ৰিলেক্সেশন আছে অৰ্থাৎ 25 বছৰ লাষ্ট এজৰ লগত 10 বছৰ যোগ কৰি অৰ্থাৎ 35 বছৰলৈকে তেওঁলোকে এপ্লাই কৰিব পাৰিব এপ্লিকেন্ট সকলৰ বয়স মেট্ৰিকৰ যিখন এডমিট কাৰ্ড বা পাছ সাৰ্টিফিকেটত যিটো এজ লিখা থাকে যিটো এজ মেনশন আছে সেই হিচাপতে বয়সটো ধৰিব ওপৰতে কি কৈছে এনি আদাৰ ডকুমেন্ট ৰিলেটিং টু এজ such as horoscope affidavit birth extract from municipal corporation health department service record etc will not be accepted অৰ্থাৎ কিছুমানে এফিডেভিট বনাব বা বাৰ্থ এক্সট্ৰেক্ট ফ্ৰম মিউনিচিপাল বৰ্ডৰ পৰা যি সাৰ্টিফিকেট উলাই সেইবিলাক ভ্যালিড নহব এডুকেশনাল কোৱালিফিকেশনটো ইয়াতে লিখিছে কনষ্টেবল ইউবিৰ বাবে হাই সেকেন্ডাৰী বা ক্লাস 12 পাছড ফ্ৰম গভৰ্নমেন্ট ৰিকগনাইজড বৰ্ডৰ কাউন্সিল ইউবি কনষ্টেবলৰ বাবে হাই সেকেন্ডাৰী পাছ হ'ব লাগিব এবি কনষ্টেবলৰ বাবে HSLC পাছ বা মেট্ৰিক পাছ হলেও হ'ব applicants having educational qualification of higher secondary and above may apply for both armed branch and unarmed branch আজি সকলে হাই সেকেন্ডাৰী বা তাতকে বেছি লৈকে পঢ়িছে বা হাই সেকেন্ডাৰীৰ পিছলৈকে তেওঁলোকৰ সাৰ্টিফিকেট আছে তেওঁলোকে ইউবি আৰু এবি দুইটাতে এপ্লাই কৰিব পাৰিব ফিজিক্যাল স্ট্যান্ডাৰ্ড ইয়াতে দিয়া আছে হাইট কিমান লাগিব জেনাৰেল OBC MOBC আৰু SC ক্যান্ডিডেটৰ বাবে মেল ক্যাটেগৰীৰ 162.5 সেন্টিমিটাৰ হাইট থাকিব লাগিব মিনিমাম হাইট আৰু ফিমেলৰ বাবে 154 সেন্টিমিটাৰ তাৰ পিছত ST প্লেন আৰু ST হিল ক্যান্ডিডেট সকলৰ বাবে সকল মেল ক্যান্ডিডেট আছে
তেওঁলোকৰ 160 সেন্টিমিটাৰ হাইট হ'ব লাগিব মিনিমাম আৰু ফিমেল ক্যান্ডিডেটৰ 152 সেন্টিমিটাৰ মিনিমাম হাইট হ'ব লাগিব ইয়াতে চেষ্টও উল্লেখ কৰিছে অনলি ফৰ মেন ইটো অকল মেল ক্যান্ডিডেট সকলৰ বাবেহে এপ্লিকেবল জেনাৰেল ওবিসি এমওবিসি এসসি এসটি প্লেন তেওঁলোকৰ নৰ্মেল মিনিমাম 80 সেন্টিমিটাৰ চেষ্ট হ'ব লাগিব তাৰ পিছত এক্সপানশন হ'ব লাগিব প্লাস 5 সেন্টিমিটাৰ আৰু এসটি হিলৰ বাবে নৰ্মেলত হ'ব লাগিব 78 সেন্টিমিটাৰ আৰু এক্সপানশনত হ'ব লাগিব প্লাস 5 সেন্টিমিটাৰ অৰ্থাৎ 83 সেন্টিমিটাৰ ইয়াতে মেডিকেল ষ্টেণ্ডাৰ্ডটো উল্লেখ কৰিছে এপ্লিকেন্ট মাষ্ট বি ইন গুড মেন্টেল এণ্ড বডিলি হেল্থ অৰ্থাৎ তেওঁলোক ফিজিক্যালি আৰু মেন্টেলি হেলদি হ'ব লাগিব they must be free from any physical deformities and free from diseases such as diabetes heart disease hernia piles respiratory diseases knock knee flat foot or any other physical deformity that is likely to interfere with the efficient performance of duties applicants should not be color blind or be squint eyed ইয়াতে কি কৈছে যিসমূহ ক্যান্ডিডেটে এপ্লাই কৰিব তেওঁলোকৰ ডায়াবেটিস বা যি কোনো ধৰণৰ হাৰ্ট ডিজিজ হাৰ্নিয়া পাইলছ বা ৰেসপিৰেটৰি ডিজিজ থাকিব নালাগিব লগতে যিসমূহৰ নক নি আছে তেওঁলোক মেডিকেল এক্সাম হ'ব তাত তেওঁলোক এন আউট হ'ব লগতে ফ্লেট ফুট হ'ব নালাগিব অৰ এনি আদাৰ ফিজিক্যাল ডিফৰ্মিটি কিবা যদি ফিজিক্যালি তেওঁলোকৰ কিবা প্ৰবলেম আছে তেওঁলোক ইয়াৰ বাবে এপ্লিকেবল নহব লগতে কি কৈছে তেওঁলোক কালাৰ ব্লাইণ্ড হ'ব নালাগিব এটো ইয়াতে উল্লেখ কৰিছে আই সাইট the distance vision should be 6/6 or at least one eye and not poorer than 6/9 for the other without correction near vision should be normal অৰ্থাৎ তেওঁলোকৰ যেটো ভিজন অৰ্থাৎ চকুৰ যেটো পাৱাৰ হেতু 6/6 at least এটা চকুটো 6/6 হ'ব লাগিব আৰু আনটো চকু 6/9 মিনিমাম 6/9 হ'ব লাগিব এটো উল্লেখ কৰিছে ভেৰিকোজ ভেইন shall be considered as temporary disqualification অৰ্থাৎ কিছুমানৰ হিৰ কোষ খাই থাকে তেনেকুৱা যদি কোষ খোৱা হিৰ হয় তেওঁলোকক টেম্পৰেৰিলি ডিসকুৱালিফাই কৰিব বুলি ইয়াতে উল্লেখ কৰিছে মেডিকেল ষ্টেণ্ডাৰ্ডত হাউ টু এপ্লাই কেনেদৰে এপ্লাই কৰিব এটো ইয়াতে উল্লেখ কৰিছে ইনষ্ট্ৰাকচন দিছে ইনষ্ট্ৰাকচনছ ফৰ ৰেজিষ্ট্ৰেচন এণ্ড এপ্লিকেশন সাবমিশন applicants must be registered in the application portal only once for all advertisement অৰ্থাৎ যিবোৰ এডভাৰটাইজমেন্ট উলাই নতুনকে যি সকলে ৰেজিষ্টাৰ কৰিব তেওঁলোকে এবাৰে ৰেজিষ্টাৰ কৰিব লাগিব SLBRB যেটো ওয়েবসাইট আছে তাত এবাৰ নিজকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব candidature will be cancelled if an applicant generates multiple application IDs using different mobile number ইয়াতে কি লিখিছে যে এজন ক্যান্ডিডেটে অকল এটা মোবাইল নাম্বাৰেৰে তেওঁৰ যেটো এপ্লিকেশনৰ ৰেজিষ্ট্ৰেচন হেতু কৰিব লাগিব যি সকলে বিভিন্ন মোবাইল নাম্বাৰ ইউজ কৰি এটাতকৈ বেছিকে নিজৰ নাম বা এপ্লিকেশনটো ৰেজিষ্টাৰ কৰে তেওঁলোকৰ কি হ'ব তেওঁলোকৰ ক্যান্ডিডেচাৰ কেনসেল হ'ব বুলি কৈছে অৰ্থাৎ তেওঁলোকে এক্সাম দিবলৈ নোৱাৰিব applicants must register with their name exactly as per the HSLC certificate অৰ্থাৎ ক্যান্ডিডেটৰ যদি ধৰহল হাই সেকেন্ডাৰীত কিবা বেলেগ নাম আছে মেট্ৰিকত কিবা বেলেগ নাম আছে তেতিয়া হলে তেওঁলোকে HSLC certificate অৰ্থাৎ মেট্ৰিকৰ সাৰ্টিফিকেটত যেটো নাম আছে হিটো নামেৰে তেওঁলোকে এপ্লাই কৰিব ফাদাৰ's name and mother's name must also be entered correctly মা আৰু দেউতাৰ নামটো correctly enter কৰিব Applicants must register using a valid mobile number and provide the following information accurately. এটা valid mobile number ৰে তেওঁলোকক register কৰিবলৈ ইয়াতে নিৰ্দেশ দিছে লগতে কি information accurately ইয়াতে দিব লাগিব হেতু উল্লেখ কৰিছে employment exchange number অৰ্থাৎ employment exchange registration card খনত যেটো নাম্বাৰ থাকে হেতু correctly বহাব highest qualification detail অৰ্থাৎ কিছুমানে যদি ডিগ্ৰী পাস কৰিছে বা মাস্টাৰ ডিগ্ৰী কৰিছে তেওঁলোকৰ যেটো হাইয়েষ্ট কোৱালিফিকেশন হেতু উল্লেখ কৰিব পার্মানেন্ট ডিস্ট্ৰিক্ট যিখন নিজৰ ডিস্ট্ৰিক্ট সেইখন কাৰেক্টলি উল্লেখ কৰিব জেন্ডাৰ কাষ্ট বা ক্যাটেগৰি ডেট অফ বাৰ্থ আধাৰ নাম্বাৰ এইবোৰ শুদ্ধকে fill up কৰিব কৈছে after successful registration an application ID will be generated যেতিয়া আপুনি এপ্লিকেশনখন সম্পূৰ্ণকৈ fill up কৰিব এটা application ID generate হ'ব তাৰ পিছত কি কৈছে keep this ID safe for future reference হে ID টো আপুনি যেতিয়া লৈকে আপোনাৰ ফাইনাল মেৰিট লিষ্টত
নাম নাহে তেতিয়ালৈকে সেই আইডিটো আপোনালোকৰ লগত ৰাখিব লাগিব এই আইডিটোৰে আপোনালোকে পিছত যেতিয়া লগইন কৰিব বা প্ৰথম ফিজিক্যালটো কোৱালিফাই কৰিলে তাৰপিছত ৰিটেনৰ কাৰণে যিখন এডমিট কাৰ্ড ওলাব সেইবোৰ উলাবলৈ আপোনালোকক এই এপ্লিকেশন আইডিটো লাগিব আৰু সেইটো আপোনালোকে ভালদৰে ৰাখিব সেই এপ্লিকেশন আইডি বা ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ এলং উইথ ডেট অফ বাৰ্থ আপোনালোকে যেতিয়া লগইন কৰিব সেই এপ্লিকেশন আইডিটো বা যিটো মোবাইল নাম্বাৰেৰে আপোনালোকে এপ্লাই কৰে সেইটো আৰু লগতে আপোনালোকৰ ডেট অফ বাৰ্থেৰে আপোনালোকে লগইন কৰিব পাৰিব এপ্লিকেন্টস আৰ এডভাইসড টু কিপ দা মোবাইল নাম্বাৰ এক্টিভ এণ্ড আনচেঞ্জড আনটিল দা ৰিক্ৰুটমেন্ট প্ৰসেস ইজ অভাৰ যিটো মোবাইল নাম্বাৰেৰে আপোনালোকে এপ্লাই কৰিব সেই মোবাইল নাম্বাৰটো আপোনালোকে সেই ৰিক্ৰুটমেন্ট প্ৰসেস অৰ্থাৎ একদম ফাইনেল মেৰিট লিষ্ট নোলালৈকে মোবাইল নাম্বাৰটো চেঞ্জ নকৰিব সেই নাম্বাৰটো এক্টিভ ৰাখিব After login, applicants must follow the below mentioned steps. যেতিয়া login কৰিব কি steps আপোনালোকে follow কৰিব লাগিব ইয়াতে উল্লেখ কৰিছে apply for the relevant advertisement. প্ৰথম আপোনালোকে SLPRB ৱেবসাইটত গৈ আপোনালোকে প্ৰথম মোবাইল নাম্বাৰ আৰু আপোনালোকৰ ডেট অফ বাৰ্থ দি আপোনালোকে লগইন কৰি ললে তাৰ পিছত যোনটো পোষ্টত আপোনালোকে এপ্লাই কৰিব AB কনষ্টেবলে হওক বা UB কনষ্টেবলে হওক যোনটোত কৰে তাত relevant advertisementত আপোনালোকে এপ্লাই কৰিব আপলোড নেসেসারি ডকুমেন্টস আপোনালোকে নেসেসারি ডকুমেন্ট খিনি ভালদৰে আপলোড কৰিব যিখিনি প্ৰয়োজনীয় ডকুমেন্ট তাত বিচাৰে সিলেক্ট পোষ্ট প্ৰিফাৰেন্স তাত যি পোষ্ট আছে সেই প্ৰিফাৰেন্স খিনি আপোনালোকে ভালদৰে ফিল আপ কৰোতে ভালদৰে মন দিব যে কোনটো পোষ্টত আপোনালোকৰ প্ৰিফাৰেন্স দিয়ে ফিল ইন পাৰ্সোনেল ডিটেইল আপলোড এ ফটোগ্ৰাফ সিগনেচাৰ এণ্ড ৰিকুৱাৰ্ড সাৰ্টিফিকেট আপোনালোকে কি আপলোড কৰিব লাগিব নিজৰ ফটোগ্ৰাফ আপলোড কৰিব লাগিব সিগনেচাৰ আপলোড কৰিব লাগিব লগতে যিখিনি তেওঁলোকে বিচাৰা সাৰ্টিফিকেট সেইখিনিও আপলোড কৰিব লাগিব এন্টাৰ একাডেমিক ডিটেইলছ কেয়াৰফুলি যিখিনি আপোনালোকৰ একাডেমিক কোৱালিফিকেশন আছে যি বিচাৰে সেইখিনি আপোনালোকে ভালদৰে ফিল আপ কৰিব জেনাৰেট OTP এণ্ড ডাউনলোড দা একনলেজমেন্ট স্লিপ যেতিয়া আপোনালোকৰ এপ্লিকেশন ফৰ্মখন ফিল আপ কৰা হৈ যাব তাৰ পিছত এটা OTP জেনাৰেট হ'ব সেই OTP টো জেনাৰেট হোৱাৰ পিছত সেই OTP টো ফিল আপ কৰি আপোনালোকে যিখন আপোনালোকৰ ফাইনেল এপ্লিকেশন ফৰ্মখন ফিল আপ কৰাৰ পিছত এখন একনলেজমেন্ট স্লিপ ওলাব সেইখন আপোনালোকে ডাউনলোড কৰিব আৰু আপোনালোকৰ লগত ৰাখি থব ডকুমেন্টস কি মেন্ডেটৰি ডকুমেন্টস ইয়াতে বিচাৰিছে সেইখিনি ইয়াতে উল্লেখ কৰি দিছে লেটেষ্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ একদম ৰিসেন্ট যিখন পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আপোনালোকে আপলোড কৰিব দা ম্যাক্সিমাম ফাইল সাইজ শুড বি 450 KB আৰু ইয়াতে ফাইল সাইজটো উল্লেখ কৰিছে পাসপোৰ্ট সাইজটো শুড বি 450 KB অৰ্থাৎ 450 KB ৰ ভিতৰত হ'ব লাগিব JPG আৰু PNG ফৰমেটত হ'ব লাগিব ডিজিটেল ফটো অফ সিগনেচাৰ আপোনালোকে যেটো সিগনেচাৰ কৰিব তাৰে এখন ডিজিটেল ফটো লগাব লাগিব the signature must be done using black or dark blue ink on a white paper অৰ্থাৎ কলা আৰু নীলা কলমেৰে আপোনালোকে সিগনেচাৰ কৰি সেইখন আপলোড কৰিব আৰু ফাইল সাইজ শুড বি 100 KB 100 KB ৰ ভিতৰত হ'ব লাগিব যেটো ফাইল সাইজ হ'ব সিগনেচাৰৰ হেতু 100 KB ৰ ভিতৰত হ'ব লাগিব এটো JPG বা PNG ফৰমেটত হে হ'ব বেলেগ ফৰমেটত ধৰা হল আপোনালোকে PDF ফৰমেটত যদি বনাই হেতু আপলোড নহব সাৰ্টিফিকেট ফৰ প্ৰুফ অফ এজ আপোনালোকৰ এজ প্ৰুফৰ বাবে এডমিট কাৰ্ড বা সাৰ্টিফিকেট অফ HSLC অৰ ইকুইভ্যালেন্ট এক্সামিনেশন অৰ্থাৎ মেট্ৰিক বা HSLC ৰ যিখন এডমিট কাৰ্ড বা সাৰ্টিফিকেট আছে সেইখন আপোনালোকে আপলোড কৰিব লাগিব পাস সাৰ্টিফিকেট এণ্ড মাৰ্কশিট অফ HSLC অৰ ক্লাছ 10 ফৰ দা পোষ্ট কনসাৰ্ন অৰ্থাৎ যদি আপোনালোকে অকল AB কনষ্টেবলত এপ্লাই কৰে তেতিয়া হলে আপোনালোকে পাস সাৰ্টিফিকেট আৰু মাৰ্কশিট HSLC অৰ্থাৎ মেট্ৰিকৰ পাস সাৰ্টিফিকেট আৰু মাৰ্কশিটখন আপলোড কৰিলেই হৈ যাব আৰু যদি আপোনালোকে UB কনষ্টেবলত এপ্লাই কৰে তেতিয়া হলে আপোনালোকে হাই সেকেন্ডাৰী মাৰ্কশিট আৰু পাস সাৰ্টিফিকেটখনো আপলোড কৰিব লাগিব গতে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ডখন আপোনালোকে আপলোড কৰিব লাগিব যদি আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট আছে অৰ্থাৎ আপোনালোকে যদি ST SC বা OBC ক্যাটেগৰীত বিলং কৰে তেতিয়া হলে কাষ্ট সাৰ্টিফিকেটখনো আপলোড কৰিব লাগিব কাষ্ট সাৰ্টিফিকেট ইস্যুড বাই এনি আদাৰ অথৰিটি ষ্টেটছ উইল নট বি একসেপ্টেড অৰ্থাৎ যিখন কাষ্ট সাৰ্টিফিকেট হ'ব সেইখন অকল আমাৰ আসাম গভৰ্ণমেন্টৰ আন্ডাৰৰ কাষ্ট সাৰ্টিফিকেট হলেহে তেওঁলোকে একসেপ্ট কৰিব বেলেগ ষ্টেটৰ বা বেলেগ অথৰিটিৰ আন্ডাৰৰ হলে তেওঁলোকে একসেপ্ট নকৰে এডিশনাল কিছুমান ইয়াতে উল্লেখ কৰিছে এডিশনাল ডকুমেন্ট কি আপলোড কৰিব লাগিব যি সকলৰ এক্সট্ৰা কিবা কোৱালিফিকেশন আছে যেনেকুৱা হোম গাৰ্ড হওক বা
ভিডিপিৰ মেম্বাৰ হওক বা সিভিল ডিফেন্সৰ হওক তেওঁলোকৰ বাবে কি লাগিব ইয়াতে উল্লেখ কৰি দিছে ফেজেছ অফ ৰিক্ৰুটমেন্ট টেষ্ট যেটো ৰিক্ৰুটমেন্ট টেষ্ট হ'ব কি ফেজত হ'ব আৰু কোনটো প্ৰথম হ'ব কেনেদৰে হ'ব সেইখিনি ইয়াতে উল্লেখ কৰিছে মই কৈ দিছো Physical efficiency test বা PET and medical examination followed by physical standard test বা PST অৰ্থাৎ প্ৰথমতে কি হ'ব physical efficiency test হ'ব আৰু তাৰ পিছত সেই physical efficiency test হোৱাৰ পিছত আপোনালোকৰ medical হ'ব তাৰ পিছত হ'ব written test তাৰ পিছত হ'ব oral বা viva phos মানে oral বা viva হ'ব প্ৰথম আপোনালোকে PET আৰু PST অৰ্থাৎ physical efficiency test বা আৰু ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট যেটো মেডিকেল টেস্ট হ'ব হেটো যদি আপোনালোকে পাস কৰে তেতিয়া হলে আপোনালোকে রিটেন টেস্টত বহিব পাৰিব যদি আপোনালোকে রিটেন টেস্টও ভাল কৰে তেতিয়া আপোনালোকৰ অৰেল বা ভাইভা হ'ব আৰু হেখত এখন মেৰিট লিষ্ট ওলাব প্ৰিলিমিনাৰী আইডেন্টিটি ভেৰিফিকেশন এডমিট কাৰ্ড অফ PET এণ্ড PST and identity proof Aadhaar card বা voter ID বা driving license etc will be checked for identity verification of the applicants তেতিয়া আপোনালোকৰ admit card ওলাব PET অৰ্থাৎ physical efficiency tester আৰু PST physical standard tester তেতিয়া আপোনালোকৰ সেই admit card খন লগতে আপোনালোকৰ যিকোনো identity proof এখন আপোনালোকে যেতিয়া লগত লৈ যাব তেতিয়া আপোনালোকৰ তেনেদৰে তাত identity verification হ'ব Biometric hobo buliyo koise biometric of each application will be captured before appearing in PET and PST প্ৰত্যেকজন ক্যান্ডিডেটৰে ফিজিক্যাল যেটো টেস্ট হ'ব তাৰ আগত বায়োমেট্ৰিক লব অৰ্থাৎ আপোনালোকৰ বায়োমেট্ৰিকটো তেওঁলোকে ৰাখি থৈ দিব the biometric verification will be conducted at the time of exit লগতে আপোনালোকে যেতিয়া ফিজিক্যাল টেষ্টটো দি উলাব তাৰ পিছত আপোনালোকৰ বায়োমেট্ৰিক ভেৰিফিকেশনটো lobo after which applications will be issued either performance or rejection slip tar pisot ki hobo ji hokole physical aru physical efficiency test aru physical standard test ot pass kore teolokok ekhon performance slip dibo aru ji hokole he test to qualify koribo nuare teolokor ekhon rejection slip hatot di pothabo The biometric verification will also be carried out during the written test and viva phos aru he biometric verification to আপোনালোকৰ written test to হ'ব লগতে যেতিয়া আপোনালোকৰ ভাইভা হ'ব তো কন্ডাক্ট কৰিব ফিজিক্যাল এফিসিয়েন্সি টেস্ট PET কিমান নম্বৰ থাকে হেতু লিখিছে যিসমূহ UB কনস্টেবল আছে তেওঁলোকৰ বাবে ফিজিক্যাল এফিসিয়েন্সি টেষ্টত থাকিব 40 নম্বৰ আৰু AB কনস্টেবলৰ ফিমেলৰ বাবে থাকিব 40 নম্বৰ আৰু AB মেল কনস্টেবলৰ বাবে এক্সট্ৰাকে 60 মাৰ্ক থাকিব ইয়াতে মাৰ্কসমূহ ভাগ কৰি দিছে ইয়াতে ৰেসত থাকিব 20 নম্বৰ অৰ্থাৎ ৰেস অৰ্থাৎ দৌৰত ইয়াতে কি লিখিছে 3200 মিটাৰ দৌৰ হ'ব it will be conducted under CCTV surveillance and using RFID chips অৰ্থাৎ আপোনালোকৰ CCTV surveillanceৰ আন্ডাৰটো থাকিব আৰু আপোনালোকৰ তাত এটা RFID chip বুলি কয় হেতু লগাই দিব তাত মানে আপোনালোকৰ ৰেকৰ্ড হৈ থাকিব কিমান সময় লৈছে যি সকলে 10 মিনিট বা তাতকে কম সময় লয় তেওঁলোকক 20 নম্বৰ দিয়া হ'ব এনেদৰে বাকি কেইটা মাৰ্ক ইয়াতে দিছে আপোনালোকে এবাৰ ভালদৰে পঢ়ি চাব কোড কিমান মাৰ্ক আছে লং জাম্পটো আছে 20 নম্বৰ মিনিমাম আপোনালোকে 335 সেন্টিমিটাৰ লং জাম্প মাৰিব পাৰিব লাগিব ইয়াতে 3 বাৰ চান্স দিয়া হ'ব আৰু 3 বাৰতকে বেছিকে আপোনালোকক চান্স দিয়া নহয় 3 বাৰৰ ভিতৰত যেটোত আপোনালোকে হাইয়েস্ট দূৰলৈকে যাব পাৰে হেতুৱে আপোনালোকৰ কনসিডাৰ কৰিব ইয়াতেও লিখিছে টোটাল লং জাম্পত কিমান নম্বৰ পাব আপোনালোকে ধৰা হল মিনিমাম ধৰা হল আপোনালোকে 335 সেন্টিমিটাৰ লং জাম্প কৰিব লাগিব তাতে এৱাৰ্ড আছে মিনিমাম আৰু 335 জুনে কৰিব তেওঁলোকে পাব 10 নম্বৰ আৰু হাইয়েস্ট 500 সেন্টিমিটাৰ যি সকলে জাম্প কৰিব পাৰিব তেওঁলোকক 20 মাৰ্ক লগতে সিনাপৰ মাৰ্ক আছে অনলি ফৰ মেল এপ্লিকেন্ট অনলি ইটো কি হল আছে AB কনস্টেবলত আছে AB কনস্টেবলত যেহেতু 60 মাৰ্ক আছিল এটো এক্সট্ৰা AB কনস্টেবল অনলি মেল ক্যান্ডিডেটৰ বাবে সিনাপ অৰ ইয়াতে 20 মাৰ্ক এক্সট্ৰা আছে ইয়াতেও লিখিছে কিমান নম্বৰ থাকিব যি সকলে 4 বাৰ সিনাপ কৰিব পাৰে তেওঁলোকে 10 নম্বৰ পাব যি সকলে 5 বাৰ পাৰে তেওঁলোকে 11 নম্বৰ পাব যি সকলে 6 বাৰ সিনাপ কৰিব পাৰে তেওঁলোকে 12 7 বাৰ হলে 13 8 বাৰ হলে 14 তেনেদৰে ইয়াতে উল্লেখ কৰিছে আপোনালোকে এবাৰ ভালদৰে চাই লব যি সকলে 14 বাৰ সিনাপ কৰিব পাৰে তেওঁলোকে 20 মাৰ্ক পাব বা 14তকে কোনোবাই যদি বেছি কৰিব পাৰে তেওঁলোকে 20 মাৰ্কে পাই যাব
আৰু ইয়াতে ফিমেল কেণ্ডিডেটৰ বাবে এক্সট্ৰাকে ইয়াতে দিছে ফিমেল কেণ্ডিডেটৰ বাবে যিখিনি দৌৰ হ'ব বা ৰেচ হ'ব সেইটো 1600 মিটাৰ অৰ্থাৎ 1 কিলোমিটাৰ 600 মিটাৰ হ'ব ইয়াতেও মাৰ্কখিনি ডিষ্ট্ৰিবিউট কৰি দিয়া আছে কিমান সময়ৰ ভিতৰত দৌৰিব লাগিব এবাৰ আপোনালোকে ভালদৰে চাই ল'ব এডভাৰটাইজমেণ্টটো আপোনালোকে SLBRBৰ যিটো ৱেবছাইট আছে তাত গ'লে চাব পাৰিব ফিমেল কেণ্ডিডেটৰো লং জাম্প হ'ব AB2 হ'ব UB2 হ'ব মিনিমাম ফিমেল কেণ্ডিডেটৰ বাবে 244 সেন্টিমিটাৰ লং জাম্প কৰিব লাগিব ইয়াতেও তিনিবাৰে চান্স দিয়া হ'ব যেটো তিনিবাৰৰ ভিতৰত যেটো আপোনালোকে হাইয়েষ্ট যেটো জাম্প কৰিব হিটোৱে কাউন্ট কৰিব লগতে ইয়াতে দিছে মিনিমাম হৈছে 244 সেন্টিমিটাৰ তাৰ বাবে 10 মাৰ্ক এৱাৰ্ড কৰা আছে আৰু হাইয়েষ্ট হৈছে 389 সেন্টিমিটাৰ ফৰ ফিমেল কেণ্ডিডেট তাতে আছে 20 নম্বৰ বাকি মেডিকেল এক্সামিনেশনৰ কথাটো ইয়াতে উল্লেখ কৰিছে বাকি ডকুমেন্ট ভেৰিফিকেশনৰ কথাখিনিও ইয়াতে উল্লেখ কৰিছে এতে কি লিখিছে যিসমূহ এপ্লিকেন্টে ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ বাবে যাব তেওঁলোকে নিজৰ যিখিনি অৰিজিনাল ডকুমেন্ট সেই ডকুমেন্টখিনিৰ লগতে এটা জেৰক্স কপি সেলফ এটাস্ট কৰি লগত লৈ যাব লাগিব যিসমূহ কেণ্ডিডেটে PET বা PST ৰ দিনা যিটো ডকুমেন্ট ভেৰিফিকেশন হ'ব তেওঁলোকে যদি নিজৰ কাষ্ট সাৰ্টিফিকেট দেখুৱাব নোৱাৰে তেওঁলোকক ডিসকোৱালিফাই নকৰে তেওঁলোকক জেনাৰেল বা ইউআৰ কেণ্ডিডেট হিচাপে তেওঁলোকে ট্ৰিট কৰিব PET আৰু PST ৰ দিনা যদি আপোনালোকে যিখিনি ডকুমেন্ট দেখাই সেইখিনিয়ে একদম ৰিক্ৰুটমেন্ট প্ৰসেসটো শেষ হোৱালৈকে সেইখিনি ডকুমেন্টে ভ্যালিড হ'ব অৰ্থাৎ যিসমূহৰ কাষ্ট সাৰ্টিফিকেট আছে যদি PET বা PST ৰ দিনা নিব পাহৰে তেওঁলোকক জেনাৰেল হিচাপে কাউন্ট কৰিব তেনেকুৱা আৰু PET বা PST ৰ দিনা যদি আপোনালোকে কিছুমান ডকুমেন্ট নিব নোৱাৰে বা যদি আপোনালোকে দেখুৱাব নোৱাৰে আপোনালোকক সেকেন্ড চান্স দিয়া নহব বাকি ইয়াতে ইনস্ট্ৰাকচন খিনি দিয়া আছে PET আৰু PST অৰ্থাৎ যিটো ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আৰু বা ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্ট হ'ব সেইখিনি ইয়াতে উল্লেখ কৰা আছে আপোনালোকে এবাৰ ভালদৰে পঢ়ি চাব বাকি ৰিটেন টেষ্টৰ বিষয়ে আমি আহো কিমান নম্বৰ থাকিব ৰিটেন টেষ্টত এইখিনিও এবাৰ কৈ দিও After completion of the PET, the shortlisted applicants will be called for the written test in order of merit at the rate of 5 times the number of posts allotted in respect of each category based on the total marks scored in PET. অৰ্থাৎ physical efficiency testত যিসমূহ ক্যান্ডিডেটে সিলেক্ট হ'ব মানে যিমানখিনি পোষ্ট থাকিব তাৰে 5 গুণ অৰ্থাৎ যিমানটা টোটাল পোষ্ট আছে সেই পোষ্টৰ এগেইনষ্টত 5 গুণ বেছি ক্যান্ডিডেটক ৰিটেন টেষ্টৰ বাবে মাতিব এশটা মাল্টিপল চইচ টাইপ কোৱেশ্চন থাকিব অৰ্থাৎ এশটা কোৱেশ্চন থাকিব ফৰ ইচ কাৰেক্ট এনসাৰ দি এপ্লিকেন্টস উইল গেট হাফ মাৰ্ক অৰ্থাৎ প্ৰত্যেকটো কোৱেশ্চনৰ এগেইনষ্টত 0.5 মাৰ্ক বা আধা নম্বৰকে ইয়াতে এলট কৰা থাকিব অৰ্থাৎ টোটাল মাৰ্ক থাকিব 50 নম্বৰ ৰিটেন টেষ্টত যিখিনি কোৱেশ্চন থাকিব সেইখিনি ক্লাস 9 আৰু ক্লাস 10 স্ট্যান্ডাৰ্ডৰ হ'ব অৰ্থাৎ ক্লাস 9 10 ত যিখিনি আমাক লাগে এই লেভেলৰে কোৱেশ্চন আহিব দি সাবজেক্টস টু বি কভাৰ্ড আৰ এজ ফলোস কি সাবজেক্ট আহিব সেইখিনি ইয়াতে উল্লেখ কৰিছে এলিমেন্টাৰী এৰিথমেটিক অৰ্থাৎ ক্লাস 9 10 ত যিখিনি গণিত আছে সেইখিনি লেভেলৰে আহিব একদম এলিমেন্টাৰী বেসিক যিখিনি গণিত জেনাৰেল ইংলিশ লজিক্যাল ৰিজনিং মেন্টাল এবিলিটি আসামস হিষ্ট্ৰি জিওগ্ৰাফি পলিটি ইকোনমি অৰ্থাৎ অসমৰ যিখিনি জিকে হয় হিষ্ট্ৰি জিওগ্ৰাফি পলিটি ইকোনমি সেইখিনি আহিব জেনাৰেল এৱাৰনেস বা জেনাৰেল নলেজ এণ্ড কাৰেন্ট এফেয়াৰ্স যিখিনি আমি সাধাৰণতে জানিব লাগে জেনাৰেল এৱাৰনেস বা যিখিনি জিকে বা যিখিনি কাৰেন্ট এফেয়াৰ্স আমাৰ সচৰাচৰ চলি থাকে সেইখিনিয়ে আহিব দা কোৱেশ্চন পেপাৰ ফৰ ৰিটেন এক্সাম উইল বি in the following languages কি ল্যাঙ্গুৱেজত থাকিব কোৱেশ্চন পেপাৰখন হেতু উল্লেখ কৰিছে আসামিজ বড়ো বেঙ্গলী ইংলিশ অৰ্থাৎ চাৰিটা ভাষাত থাকিব অসমীয়া বড়ো বঙালী আৰু ইংৰাজী the date and venues of the written test will be notified in due course of time যিটো ৰিটেন টেষ্ট হ'ব হেতু ফিজিক্যাল এফিচিয়েন্সি টেষ্ট শেষ হৈ যোৱাৰ পিছত এটো উল্লেখ কৰিব যে কেতিয়া আৰু কোট হয় আৰু অৰেল বা ভাইভা হ'ব 5 নম্বৰৰ হেতু ইয়াতে উল্লেখ কৰিছে যেতিয়া ৰিটেন খিনি কোৱালিফাই হ'ব মানে যিখিনি ৰিটেন কোৱালিফাই হ'ব টোটাল পোষ্টৰ এগেইনষ্টত 2 গুণ ৰাখিব অৰ্থাৎ 2 টাইমছ ৰাখিব ভাইভাৰ বাবে অৰ্থাৎ যদি 1000 পোষ্ট থাকে 2000 ক্যান্ডিডেটক ভাইভাৰ বাবে মাতিব আৰু ভাইভাত থাকিব 5 নম্বৰ
আৰু ইয়াতে ৱেইটেজ অন একাডেমিক মাৰ্কটো ইয়াতে আছে UB কনষ্টেবলৰ বাবে যিসকলে হায়াৰ ছেকেণ্ডাৰীত 45ৰ পৰা 59.99% মাৰ্ক পাব বা পাইছে তেওঁলোকৰ বাবে 2 মাৰ্ক এলট কৰা আছে এক্সট্ৰা এইটো ৱেইটেজ একাডেমিক হিচাপত বাকি 60ৰ পৰা 74.99% যিখিনিয়ে পাইছিলে হায়াৰ ছেকেণ্ডাৰীত তেওঁলোকৰ বাবে এক্সট্ৰা 3 মাৰ্ক এলট কৰা আছে আৰু 75%তকৈ যিসকলে বেছি পাইছে তেওঁলোকক 5 মাৰ্ক দিয়া হ'ব বাকি ফাইনেল মেৰিট লিষ্টৰ কথাও ইয়াতে উল্লেখ কৰিছে ফাইনেল ৰিজাল্ট উড বি বেছড অন দ্য মাৰ্কছ অবটেইন এজ ফলোজ ফিজিকেল এফিচিয়েঞ্চি টেষ্টত থাকিব 40 নম্বৰ ৰিটেন টেষ্টত থাকিব 50 নম্বৰ অৰেল বা ভাইভাত থাকিব 5 নম্বৰ আৰু একাডেমিকত থাকিব 5 নম্বৰ টোটেল হৈছে 100 মাৰ্ক UB both male and female candidate বাবে UB কনষ্টেবলৰ 100 মাৰ্ক টোটেল থাকিব সেই হিচাপতে ফাইনেল মেৰিট লিষ্টখন ওলাব আৰু বাকি AB মেল ক্যান্ডিডেটৰ বাবে টোটেল মাৰ্ক থাকিব ফিজিক্যাল এফিচিয়েন্সি টেষ্টত 60 মাৰ্ক ৰিটেনত থাকিব 50 মাৰ্ক অৰেলত থাকিব 5 মাৰ্ক টোটেল হৈছে 115 অৰ্থাৎ 115 নম্বৰ কনষ্টেবল AB ফিমেল ক্যান্ডিডেটৰ বাবে PET থাকিব 40 নম্বৰ ৰিটেনত 50 আৰু অৰেল বা ফাইভাৰ থাকিব 5 নম্বৰ টোটেল হৈছে 95 নম্বৰ এই হিচাপতে ফাইনেল মেৰিট লিষ্টখন ওলাব অকল কনষ্টেবল UB both male and femaleৰ বাবে এক্সট্ৰাকে একাডেমিক যেটো কোৱালিফিকেশনৰ নম্বৰ অৰ্থাৎ হায়াৰ সেকেন্ডাৰীৰ যেটো নম্বৰ হিটো ইয়াতে এড হ'ব যিমানখিনি ভ্যাকেন্সি ওলাইছে সেই হিচাপতে ফাইনেল সিলেকশনৰ লিষ্টখন ওলাব কি ইয়াতে জেনাৰেল ইনস্ট্ৰাকশনখিনি দিয়া আছে আপোনালোকে এবাৰ ভালদৰে পঢ়ি চাব আজিৰ ভিডিওটোত এইখিনি আছিল এইখিনি ইনফৰমেশন দিবলগীয়া আছিল ভিডিওটো বহুত দীঘলীয়া হ'ল আপোনালোকে বহুত ধৈৰ্য ধৰি ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আগলৈ এনেকুৱা ইনফৰমেটিভ ভিডিও মই দি যাবলৈ চেষ্টা কৰিম যিমানখিনি নতুন নতুন আপডেট আহিব নতুন নতুন ভ্যাকেন্সিৰ এইখিনি আছিল আজিৰ ভিডিওত ধন্যবাদ